লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ফ'ল' কৰক। জানো ভোট খেদিবলৈকেহে মন্ত্ৰ মাতি আছে। কণ্টেণ্ট কি দিম ফেচবুকত, কি দিম ইউটিউবত, মুডটো গৰম হৈছে, কাম নকৰা হৈছে, হাই হেল্ল' গুড নাইট, গুড ইভিনিং, গুড মৰ্ণিং, গুড আফটাৰনুন, এইবোৰে দি থাকিম নেকি ফেচবুকত? এইবোৰ দি থাকিলে কাম হ'ব জানো আপোনালোকে কওকচোন? এইবোৰ দি থাকিলে আপোনাৰ পেজটো গ্ৰ' হ'ব নেকি? অকণমান আপুনি বেলেগকৈ ভাবিব লাগিব। এতিয়া আপুনি কি দিব? দিবলৈ বহুত বিষয় আছে, ভাবিবলৈকে বহুত বিষয় আছে। ফেচবুকত, ইউটিউবত ঢেৰ বিষয় আছে, আপুনি দিলেই হ'ল। এতিয়া কি দিব মই আপোনালোকক কওঁ। আপুনি যিটো বিষয়ত দিব বিচাৰিছে সেই বিষয়টোৰ ওপৰত অকণমান নলেজ থাকিব লাগিব। এতিয়া আপোনাৰ সেই বিষয়টোৰ ওপৰত নলেজে নাই, আপুনি নাজানে, কেনেকৈ দিব? এতিয়া নলেজটো ক'ৰ পৰা পাব? নলেজটো পাবলৈকে আজিকালি একেবাৰে সহজ মাধ্যম গুগলত গৈ আপুনি সেই বিষয়টোৰ ওপৰত চাৰ্চ কৰক। চাৰ্চ কৰা মানে কি হ'ল, আপোনাৰ এটা লাভ হ'ব। আপুনি সেই বিষয়টোৰ পৰা কিবা অকণমান শিকিব পাৰিব। যেতিয়া আপুনি নিজে শিকিব, শিকি উঠি সেই কথাখিনি ৰাইজক বুজাবলৈকে আহক। ৰাইজক যেতিয়া আপুনি বুজাব, ৰাইজে আপোনাৰ কথাখিনি যেতিয়া ভাল পাব, নজনা কথা এটাতে শিকিব, আপোনাৰ ভিডিঅ'টো, আপোনাৰ যি পোষ্ট, সেই পোষ্টটোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এনেদৰে আপোনাৰ কণ্টেণ্টটো ফেচবুকটো গ্ৰ' হৈ যাব। উদাহৰণস্বৰূপে আপুনি সাগৰৰ কথা ক'ব পাৰে, সাগৰৰ গভীৰতা, সাগৰত কি থাকে নাথাকে, বা পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰখন, সেই ৰাষ্ট্ৰখন কোনখন, ক'ত আছে, তাৰ জনসংখ্যা কিমান, ইত্যাদি বিষয়ৰ ওপৰত আপুনি বৰ্ণনা কৰকচোন। মানুহে শুনিব। আজিকালি মই বহুত ক্ৰিয়েটৰক দেখা পাইছোঁ যে ফেচবুকত আহি লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, মানে কিবা শালিগাড়ী, আদাবাৰী, গুৱাহাটী, নুনমাটি, জালুকবাৰী, কিবা যে এইবিলাক কৈ থাকে, এনেকুৱা ধৰণৰ কথা হৈ পৰিছে। তুমি আহিলা, যি কি নহওক, মানে এইবোৰ কৰি নাথাকিবা আৰু ভাল কণ্টেণ্ট বনোৱা। এনেকুৱা কণ্টেণ্ট বনোৱা যাতে আপোনাৰ কণ্টেণ্টৰ পৰা কোনোবাই চাই কাৰোবাৰ কিবা উপকাৰ হয়, নহ'লে কোনোবাই যাতে দুখৰ সময়খিনিত চাই অকণমান হাঁহিব পাৰে, কিবা এটা যাতে ফূৰ্তি পায়। ইয়াত আহি মানে হাই হেল্ল' এইবোৰ কৰি থাকিলেও মানুহে বেয়া পায়, বহুত ষ্টাইল দেখাই থাকিলেও মানুহে বেয়া পায়। খালি যি ক'ব আহিছা ধাম ধুম ক'বা, গুচি যাবা। ফেচবুকত পোষ্ট কৰিছা, কেৱল নিজৰ ফটোৱে নহয়, কিছুমান বহুত খা খবৰ থাকে, সেইবোৰো দি থাকিবা। এনেদৰে বিভিন্ন ধৰণৰ বস্তুবিলাক দি থাকিবা। তেতিয়াহ'লে মানুহে ভাল পায় যে ইয়াৰ পৰা বা এই পেজটোৰ পৰা কিবা এটা খবৰ হ'লেও পাম, ইনফৰমেশ্যন হ'লেও পাম। মানুহৰ আশা থাকে আপোনাৰ ফটোখন চাবলৈকে বা মোৰ ফটোখন চাবলৈকে মানুহে আশা কৰি কোনো বহি থকা নাই। ধন্যবাদ।